নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি অনুৰাগিনী ধাৰাবাহিকখন চাবলৈ বহুতেই বেছি ভাল লগা হ'ব, কিয়নো আজিখনটো দেখিবলৈ পাব যে সপোনে প্ৰিয়াংশীক দিতি যে সপোনৰ বায়ক সেই সকলোবোৰ কথা খুলি কৈ দিব আৰু ক'ব যে বা যেতিয়া এইখন ঘৰৰ পৰা সহায় বিচাৰিছিল দেউতাই তাইক অপমান কৰি এইখন ঘৰৰ পৰা উলিয়াই দিছিল বুলি ক'ব। আৰু আনফালে দেখিবলৈ পাব যে প্ৰীতমৰ জেঠাইকে প্ৰীতমৰ মাকক দিতি কথা ক'ব আৰু ক'ব যে প্ৰীতমৰ কথা হৈ অনুষ্কাক ইয়াত ৰাখিলে আমি স্বাৰ্থপৰ হৈ পৰিম বুলি ক'ব। আৰু আনফালে প্ৰিয়াংশীয়ে সকলো কথা গম পোৱা পাছত ঘৰ এৰি যাবলৈ ওলাব আৰু সপোনক ক'ব যে মোক বিয়া কৰাই আনিছা যেতিয়া মোৰ লগত থাকিব লাগিব বুলি সপোনক ক'ব আৰু মই থাকিম মোৰ পাপাৰ ঘৰত বুলি সপোনক ক'ব প্ৰিয়াংশীয়ে। আৰু আনফালে দেখিবলৈ পাব যে অনুষ্কাই মনে মনে জেঠাইকৰ কথাবোৰ শুনি থাকিব। সঁচাকৈ বন্ধু বান্ধৱীসকল, আজি অনুৰাগিনী ধাৰাবাহিকখন চাবলৈ খুবেই ভাল লগা হ'ব। কোনে কোনে অনুৰাগিনী ধাৰাবাহিকখন চাবলৈ ৰৈ আছে মোক তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো চাই ভাল পালে এটা লাইক দি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।